আমি কৈছো যে মোৰ মন যায় আৰু এই কথাও কবলৈ মন যায় এই জুবিন গাৰ্গৰ আবেগ এটা শৃংখলিত শক্তিৰে ৰূপান্তৰ হওক আৰু সেই শৃংখলিত শক্তিৰে অসমৰ নতুন অসমৰ নিৰ্মাণ কাৰ্যৰ কাৰণে এইটোৱে আমাৰ এই জুহাল যিটো উঠি আহিছে এই জুহালতে আমি এই কমাৰ খালতে আমি গঢ়িব পৰাকৈ অসমখনক এটা শক্তি আহৰণ কৰক আৰু অসমৰ মই যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছো কেৱল আন্ধাৰৰ ৰাতিৰ আবেগত বিপলিত জুবিনৰ গানবিলাকৰ কথাকে ক'বলৈ অকল গাই বিফুৰ হৈ থকাৰ বিপৰীতে মই ক'ব খুজিছো আন্ধাৰ কেতিয়া শেষ হ'ব সেইটো কামনা কৰি আন্ধাৰৰ গান গাবৰ কাৰণে জুবিনৰ যিটো হেঁপাহ পোহৰৰ প্ৰতি যিটো ধাবিত সূৰ্যৰ পিনে তেওঁৰ চকু যিটো ভূপেন হাজৰিকাই যিটো কৈছিল সূৰ্যৰ পিনে চাই কি কৈছিল প্ৰথম বাক্যটো জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকিয়ালো এই শেষবাৰ সূৰ্যৰ পিনে চাই সংগ্ৰাম কৰিবলৈ অসমৰো আছে অধিকাৰ মনে প্ৰাণে জুবিন গাৰ্গে ধমনীত বহন কৰিছিল সেই উক্তি সেইকাৰণে তেওঁ অসমৰ ভূমিৰ পৰা নিজক বিচ্ছিন্ন কৰিব খোজা নাছিল ধন দৌলতৰ প্ৰতি তেওঁ লালায়িত নাছিল তেওঁৰ ধন গান গাই পোৱা ধনেৰে বহু দুখীয়া ল'ৰা ছোৱালীৰ ট্ৰাষ্টিৰ যোগেদি তেওঁ সেৱাৰে সেইবিলাক বিলাই দিছিল সেই জুবিন গাৰ্গৰ আবেগক